ভাগ্য লটারি টিকেট সিস্টেম ভাগ্য লটারি ইয়াতে एक बार दिला दे মজা এবার প্রথমবার হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে থামলেখন চাই গম পাইছে আমি এতিয়া ক'ত যাই আছো আমি যাই আছো কাৰিপাৰা জগন্নাথ মন্দিৰ পূজা চাবলৈ আজি দুইজনে আমি এনেকৈ হাঁহি ধেমালিৰে মানে যাই আছো বলকচোন আপোনালোকে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে আহি পালোঁ কাৰিপাৰা চাৰিআলিত এতিয়া আমি লেফ্ট চাইড দি সোমাই যাব লাগিব এইখনে দেখা পাইছে আপোনালোকে সন্মুখত গেটখন আছে গেটৰ ভিতৰত আমি এতিয়া প্ৰৱেশ কৰিলোঁ পুৰা ৰাতি আহিলে মানে লাইট চাইট লগাব গাইজ আহি পালোঁ ফাইনেলি জগন্নাথ মন্দিৰ ইয়াত দেখা পাইছে একদম এতিয়া আমি দুজনে যাম ইয়াৰ পৰা অলপমান চাম আপোনালোককো দেখুৱাম তো ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰি দিব আৰু দিছোঁ আৰু মোৰ বাইকখন মানে ঘৰতে থৈ দিছোঁ আৰু আজি পাৰ্কিংটো এনে কৰি দিছোঁ মানে আমি আজি দিনত আহিছোঁ মানে এতিয়া পাৰ্কিঙৰ মানে পইচা চইচা নালাগে চিধা কথা আমি বেলেগৰ নিচিনা মানে এনেকুৱা নহয় যে ক'ত পাৰ্কিং আমি ইমান ভাল কৰি নাজানো কিন্তু ৰাতি আহিলে পাৰ্কিং হ'ব না নহ'ব ক'ত হয় এইটো আমি ক'ব নাপাম তো দিনত আহিছোঁ তেতিয়া থৈ দিছোঁ বৰ্তমান এনে ফুৰিব আহিছোঁ আৰু কি মানে ফুৰিব আহিছোঁ আপোনালোক দেখাবলৈ আহিছোঁ আৰু তাৰমানে মাটিয়ে বাজাৰত আহিছিলোঁ তাৰমানে এতিয়া পূজা আছে বুলি গম পালোঁ তেতিয়া কাৰণে আমি এতিয়া আহিলোঁ আৰু ঘপককৈ আহি পালোঁ এইফালে দেখা পাইছে চাৰিওফালে মানে পুৰা দোকান জিচপি গাড়ী লাগিলে আপোনালোকে পাই যাব মানে জিচপি এনে চলোৱা গাড়ী হয় মানে চলাব নাপায় আৰু সৰু মানুহগিলা যে সৰু পোৱালিগিলা যে লয় ঘৰত দিলেহে হ'ব আৰু মানে বাগিচা মানে আজি চকলেট দিয়ে গতিকে ৰস দে পৰ্পজ দে এইগিলা গেল আৰু ইয়াৰ পৰা লৈ যাব পালেহি আপোনালোকে Oh my god. এইবাৰ ফাৰ্ষ্ট টাইম দেখা পাইছোঁ জগন্নাথ মন্দিৰ আহি পকে আহি পালোঁ কোনো গম নোপোৱাকৈ মাটিয়াত আহিছিলোঁ এনে ফুৰিবলৈ কাম আছিল এটা সেইকাৰণে মানে পকে আহি পালোঁ হ'লেও উপায় নাই গাইজ মানে বনাব লাগিব মানে ষ্ট'ৰীৰ মানুহৰ কাৰণে পূৰা বেগ 50 টকাৰ মেখেলা চাদৰ দেখাওঁ আপোনালোকক চাই থাকক ইয়াৰ একদম 50 টকাত মেখেলা চাদৰ ভাগ্য লটাৰী টিকেট চিষ্টেম ভাগ্য লটাৰী ইয়াতে মানে পুৰা চিষ্টেম মানে টিকেট চিষ্টেম টিকেট কাটিলে আপোনালোকে পাই যাব পাৰে মানে 24খন এটা ৰাউণ্ডত 24খন কুপন থাকিব আৰু এই 24খন কুপন শেষ হ'লেই আমি নাইবা কুকুৰা নাইবা মেখেলা চাদৰ ইয়া হৈছে মেন মন্দিৰ কিবা ক'ব নাই ইমান ক'ব লগা একো নাই একো নাই মানে কি ক'ব কৈছে আপোনালোকে যদি চাব আহিছে যদি এতিয়া কি মাহত এতিয়া আজি হৈছে ফেব্ৰুৱাৰী মানে 9 তাৰিখ আপোনালোকে দেখা পাইছে হোটেল এতিয়া আমি আছোঁ হোটেলৰ ইয়া আছিল মেইন গেটখন আৰু আমি ইদি সোমোৱা নাই বাৰু আমি এই আগত দি সোমাইছোঁ মেইন মন্দিৰখন আপোনালোকে চাব পাৰে সেইখন আগত আছে মেইন ইয়াই হৈছে মানে জগন্নাথ মন্দিৰখন মেইন মন্দিৰ আমিও এইবাৰ মানে ফাৰ্ষ্ট টাইম আহি পাইছোঁ কেনেকৈ আহি পাইছোঁ আমি নিজে নাজানো গাইজ ইয়াত ন' পাৰ্কিং মানে ৰাতি আহিলে পাৰ্কিং চাৰ্কিং কৰিব নাপায় বাইক পাৰ্কিং মই আপোনালোকক দেখাইছিলোঁ বাইক পাৰ্কিং ক'ত মই এতিয়াহে দেখা পালোঁ অলপমান কিবা কিবি মানে বৰা খাই ল'লোঁ আৰু এতিয়া ডাইৰেক্ট আমি চিধা ঘৰত যাম তো ভিডিঅ'টো মানে ভাল পালে আপোনালোকে শ্বেয়াৰ কৰি দিব আজিলৈ বাই বাই গাইজ